এয়া মাছ কেইটামান আনিছিলে এয়া মাৰিব গৈছিলে মাছ তাৰপিছত গৰে এটা পাইছে দেই আৰু বাকী সৰু সৰু মাছ পুঠি এইবিলাক মাছ তো মই কিন্তু ইফালে বাছি লওঁ তো দেখিছেনে পানমুতৰা মাছ আমি পানমুতৰা বুলি আপোনালোকে কি মাছ বুলি ক'বচোন এইফালে হালধি নিমখ অলপ খানি ললোঁ হালধি নিমখখিনি সানি লোৱাৰ পিছত মাছকেইটা ভাজিব গ'লে সহজ হয় আৰু কেৰাহীটোত লাগি নধৰে সেইকাৰণে মই এনেকৈ সানি ল'লোঁ তাৰপিছত কেৰাহী পাতি মাছখিনি আগতীয়াকৈ ভাজি ল'লোঁ তাৰপিছতে মাছৰ কাৰণে কি বনাম মাছেদি এয়া ভাজা মাছকেইটা দেখিছে তাৰপিছত মাছকেইটা ভজা নেদেখালোঁ তাৰপিছত বিলাহী দি বনাম এইবিলাক ঘৰৰে কণ বিলাহী আছিলে আৰু ডাঙৰ বিলাহীকেইটা হয় কিনি আনা মানে কণ বিলাহীকেইটা আছিলে তো সেইকেইটা মই একেলগে দি দিলোঁ ঘৰৰ যিখিনি লোকেল বস্তু অকণমান আঞ্জাৰ সোৱাদটো বেলেগ হয় সেইকাৰণে আজি এনেকৈ বনালোঁ টেঙাই খাম বুলি ভাবিলোঁ অকণমান জোল টাইপৰে খাম তাৰপিছত এইকেইটা বিলাহীকেইটা অকণমান সিজিবৰ কাৰণে ঢাকনিখন মাৰি দিলোঁ দিয়াৰ পিছতে ভাততে মই আলু দুটা দি দিছিলোঁ সেই আলু দুটা অকণমান চব্জিখন টেঙাৰ আঞ্জাত অকণমান আলু ভাঙি দিয়াৰ পিছত আঞ্জাখন অকণমান কিবা এটা সোৱাদটো বেলেগ লাগে সেইকাৰণে আলু বেছি দিয়া নাই কম পৰিমাণে দুটা আলু দিছোঁ বিলাহীখিনি সিজিলে ধুনীয়াকৈ ইয়াত তাতে মই আলুটো পিটিকাই লোৱা তাতে দি দিলোঁ দিয়াৰ পিছতে এনেকৈ অলপমান ভাজি লওঁ যিহেতু টেঙা খাম বুলি ভাবিছোঁ টেঙা জোলে বনাব লাগিব ন টেঙা গৰম দিনো আহিছে সেইকাৰণে দিনৰ ভাগত এনেকৈ বনাই খাওঁ বুলি ভাবিলোঁ আৰু এইফালে অকণমান জিৰা গুড়ি দি দিছোঁ দেই জিৰা গুড়ি দি এনেকৈ ভালদৰে মানে সেইখিনি আলু বিলাহীখিনি ভাজি ল'লোঁ তাৰপিছতে পানী অকণমান দি দিলোঁ দিয়াৰ পিছতে অকণমান কেৰাহীটো লাগি ধৰিছে কাৰণে দিয়াৰ পিছতে আৰু মানে পানী এতিয়া দি দিলোঁ সেইটো টেঙাৰ জোলে খাম অকণমান পানী অকণমান বেছিকৈ দি দিছিলোঁ এয়া এতিয়া চব্জিখন উতলিব আৰু জুইটো বঢ়াই দিলোঁ দি ধুনীয়াকৈ টেঙাৰ আঞ্জা এয়া উতলিছে তাৰপিছতে এইফালে মই মাছকেইটাও দিব লাগিব নহয় জোল বেছি ৰখা নাই দেখিছেনে মানুহ কম পৰিমাণে থওঁ বুলি সেইখিনি দি খোৱা যাব তাৰপিছত মাছ মই গোটেইকেইটা দিয়া নাই তাৰপিছতে এইখিনি দি দিলোঁ কম পৰিমাণে মাছ দিছোঁ মই এতিয়া আমি দুজনী মানুহ আছোঁ সেইকাৰণে এইখিনি মাছ কম পৰিমাণে দি দিছোঁ তাৰপিছত লাগিলে ভাজা মাছ খাই দিব আৰু এইফালে কেনেকুৱা লাগিলে মোৰ টেঙাৰ আঞ্জাৰ ৰেচিপিটো কমেণ্ট কৰি জনাব দেই বাই বাই